আজি মই ৰান্ধিলোঁ মুৰ্গী মাংস জালুক দি একেবাৰে কম মছলাৰে। আমাৰ ঘৰত আকৌ আলু নিদিয়া মাংস কোনেও ভাল নাপায় খাই, সেইকাৰণে মই ডাঙৰ ডাঙৰ দুটা আলু কাটি লৈছোঁ। সেইখিনি সকলোখিনি যা যোগাৰ কৰি লৈছোঁ। এফালে কেৰাহীও পাতি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগেই মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিয়াৰ পাছতহে আকৌ মনত পৰিছে শুকান জলকীয়াকেইটা দিবলৈ, সেইকেইটাও পিঁয়াজ দিয়াৰ পাছতেই দি দিলোঁ। তেনেকৈ পিঁয়াজখিনি ভাজি হোৱাৰ অকণমান ভাজিছোঁ। অকণমান ভজাৰ পাছতে মই তাত যিখিনি মাংস কাটি বাছি থোৱা আছিলে সেইখিনি দি দিছোঁ। মই অকণমান লেগ পিচকেইটা আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ, কাৰণ নহ'লে নিসিজিব বুলি ভয় এটা লাগি থাকে যে, সেইকাৰণে এক্সট্ৰাকৈ অকণমান ফ্ৰাই কৰি থৈছিলোঁ। আলুখিনি যেতিয়া ফ্ৰাই কৰিছিলোঁ তাৰ লগতে এইখিনি মাংস দিয়াৰ পাছতে মই ইয়াত নিমখ দি দিছোঁ। তাৰ পাছতে জোখত হালধি দিছোঁ। ইয়াৰ লগতে মই পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া খুন্দনাত খুন্দি থৈছিলোঁ, তাৰো অকণমান দি দিছোঁ। এইখিনি দি মই অকণমান লৰাই লৈছোঁ আৰু তাৰ লগে লগে আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ কালাৰটোৰ কাৰণে। তাৰ লগতে মই দেখিছে নহয় মিট মছলাও তেনে অকণমানহে দিছোঁ। মানে বহুত কম মছলাৰে মই বনাইছোঁ, একেবাৰে অসমীয়া ষ্টাইলত। এইখিনি সকলোখিনি মছলা দি হোৱাৰ পাছতে মই অকণমান লৰাই লৈ পেলাই ঢাকোনটো মাৰি দিছোঁ আৰু এইদৰে মই 5 মিনিটমান ভাজিছোঁ। 5 মিনিটমান ভজাৰ পাছতে এয়া দেখিছে মই বিলাহী কাটি থৈছিলোঁ, সেই বিলাহীখিনি মই দি দিছোঁ। আৰু বিলাহীখিনি দিয়াৰ পাছতো মই 5 পৰা 7 মিনিটমান সময় মই ভাজিম কম জুইত। এয়া বিলাহীও গলি গৈছে পূৰা। জুইত মাংস বনালে যেনিবা এই ধোঁৱাটোৱে কেমেৰাটোত অকণমান দিগদাৰ দিছে, হ'লেও ধুনীয়াকৈ ধৰিব পাৰিছে নিশ্চয়। মই এতিয়া যিখিনি আদা, নহৰু, পিঁয়াজ খুন্দি থোৱা অথনি অকণমান দিছিলোঁ প্ৰথমতে, এতিয়া বাকীখিনি দি দিছোঁ। লগতে ফ্ৰাই কৰি থোৱা আলুখিনি দিছোঁ আৰু সেইখিনি দিয়াৰ পাছত এয়া 3 মিনিটমানৰ পাছতে সেইখিনি ধুনীয়াকৈ ভাজি আছোঁ। মই এনেকৈ মই অলপ সময় ভাজি থাকিম। মই যিহেতু একেবাৰে পানীখিনি দি দিয়া নাই, মাংসখিনি মই ভাজি আছোঁ যাতে কেৰাহীত লাগি নধৰক, সেইকাৰণে মই অকণমান পানী দি দুবাৰ ভাজিম। এনেকৈ মানে মই দুবাৰ পানী দিছোঁ। এনেধৰণে মই 10 মিনিটমান ভাজি আছোঁ মাংসখিনি। আৰু এইখিনি যেতিয়া ভাজি হ'ব মই তেতিয়াহে একেবাৰে ফাইনেলকৈ পানীখিনি দি দিম, যিমানখিনি মোক প্ৰয়োজন হয়। এনেকৈ মই কম কম পানী দি পেলাই ভাজিছোঁ আৰু এতিয়া মই একেবাৰে ফাইনেল পানী দি দিম। এইখিনি পানীখিনি দিয়াৰ লগতে মই জুইকুৰাও বহাই দিম, কাৰণ মাংসখিনিতো প্ৰায় সিজিয়ে গ'ল। এতিয়া মাত্ৰ অকণমান সময় উতল আহক। ইয়াত মোৰ দুটা কামেই আছে। অকণমান মই জালুক খুন্দি লৈছোঁ, জালুকখিনি দি দিছোঁ আৰু একেবাৰে শেষত ইলাচি গুড়ি আৰু অকণমান ধনিয়া পাত মই কাটি দিছোঁ। এয়া মোৰ খাবৰ কাৰণে মুৰ্গী মাংসৰ জালুকীয়া ৰেডি হৈ গ'ল।